বৰষুণতে পুনৰ ডুবিল যোৰহাট নগৰ। আজি দুপৰীয়া অহা এজাক বৰষুণে পুনৰ উদঙালে যোৰহাটৰ উন্নয়নৰ প্ৰতিচ্ছবি। এই কৃত্ৰিম বানৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে লৈছিল কোটিটকীয়া কেইবাটাও আঁচনি। কিন্তু এজাক বৰষুণে উদঙালে কোটিটকীয়া আঁচনিৰ প্ৰকৃত স্বৰূপ। যোৰহাট উপায়ুক্ত কাৰ্যালয়, প্ৰধান ডাকঘৰ চৌহদৰ লগতে নগৰখনৰ কেইবাটাও পথ নিমিষতে হৈ পৰিল পুখুৰী সদৃশ। নেকিব আহমেদৰ ৰিপৰ্ট, শংকৰজ্যোতি নিউজ।